স্বাগতম জনাইছোঁ অনামিকা দত্তৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি কৈ আছিলোঁ বাৰু বাৰ্থডে আছে বুলি। টাউনত পতা কথা আছিলে, কিন্তু এতিয়া লগৰবোৰ আহিব নোৱাৰাৰ বাবে মানে আমাৰ বাহঁতৰ ঘৰতে পাতিম। মই বাহঁতৰ ঘৰলৈ যাওঁ, ওলাই আহি আছোঁ আৰু তাত গৈ আপোনালোকক লগ পাই আছোঁ, দেখাইছোঁ কেনেকৈ মানে বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ। লগ পাই আছোঁ। কাৰ্ডখন অলৰেডি বনাই হ'ল, কিন্তু মানে মই বাৰ্থডে হ'লেও মানে মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ এনেকৈ কাৰ্ড চাৰ্ট বনাই দি ভাল পাওঁ। এখন কাৰ্ডখন খুলিবলৈ এনেকৈ কেক এটা ওলাই গৈছে। ইয়াত আৰু অলপমান লিখিবলৈ আছে, মানে ইয়াত আঠা দি দিছোঁ, আঠাটো শুকাবলৈ দিছোঁ, তাৰপিছত লিখি দিম। আৰু এতিয়া গিফ্টটো পেক কৰি লওঁগৈ। কাৰ্ডখন ৰেডি হৈ গ'ল, কাৰ্ড বনোৱা চেপ্টাৰ ইয়াতে ক্ল'জ হ'ল। আৰু এতিয়া গিফ্টটো পেক কৰি লওঁ, আৰু গিফ্টটোত কি আছে খুলিলেহে গম পাম, পাছত দেখাম। আৰু চকলেট দুটা লৈ আহিছোঁ, আৰু এতিয়া যাওঁ, ওলাই লওঁ। ৰখিয়ে আছে, যাওঁ জল্দি, লগ পাই দেখাই আছোঁ। কেক এটা ল'ব আছে। যোৰহাটৰ বেগবিলাক পাই গ'লোহি, ইয়াৰ পৰা এতিয়া কেক এটা লৈ লওঁ। আৰু এইটো চিলেক্ট কৰি ল'লোঁ কেক। এতিয়া ইয়াৰ ওপৰত নামটো লিখাম, হৈ যাব। আহি বজাৰ কৰি মেলি আকৌ এতিয়া বনোৱাত লাগিলোহি। এতিয়া প্ৰায় 3টামান বাজি গ'ল, 3:30মানেই হ'ব হ'ল। আৰু এতিয়া বনোৱাত লাগিছোঁহে। খাবলৈ 6টামানেই বাজিবগৈ চাগে। এইফালে চিকেন বনি আছে আলুৰ লগত, আৰু এইফালে বনাই আছোঁ পনীৰ। আজি মোৰ হাতে খুৱাম বাৰ্থডে বুলি। আৰু আজি মই ক'বলৈ গ'লে সঁচা কথা ক'বলৈ গ'লে আজি মই প্ৰথম বনাইছোঁ পোলাও। এয়া গিফ্ট আনবক্সিং কৰি আছে পুৰা। ইমান লৰালৰিকৈ খুলিছে, উল্টা হৈছে। পাছত পঢ়িবা, এতিয়াই পঢ়িব লাগিলে। হ'ব এতিয়া বাকীবোৰ। গোটেইখন পঢ়িলেহে হয়, এতিয়া ঘৰত পঢ়িবলৈও টাইম পাবা নহয়। কেনেকুৱা লাগিছে? এয়া খানা ৰেডি, খুলি মেলি এতিয়া খাওঁ। 6:30 বাজিলে, কিন্তু আজি খোৱা নহ'লে খাই লওঁ। আজি এই ভিডিঅ'টো
ভিডিঅ'টোত আপোনালোকক কি দেখাব পাৰিলোঁ দেখাব নোৱাৰিলোঁ মানে ভালকৈ নোৱাৰিলোঁ বাৰু, হ'লেও অলপ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এই বিশেষ দিনটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। চ' আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মানে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ইমানেই। চ' বাই, আকৌ লগ পাম।